নমস্কাৰ, মই ত্ৰিদীপ ভগৱতী আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কম্পাছ। আজি আমি পাতিম দুৰ্গা পূজাৰ কথা। আৰু কিছুদিন পাছতেই সমগ্ৰ পৃথিৱীত নামি আহিব দেৱী দুৰ্গা। পৃথিৱী ব্যস্ত হ'ব দুৰ্গাৰ আৰাধনা। চিৰ পৰিচিত দৃশ্য, আপুনি আপোনাৰ সন্তানৰ সৈতে ওলাই যাব, সন্তানক কিনি দিব এটি পিষ্টল নাইবা এটি পুতলা, আপুনি খাব কোনোবা চাট নহলে চাওমিন আৰু তাৰ পাছত আৰাধনা কৰিব দেৱী দুৰ্গা। এয়া চিৰ পৰিচিত ঘটনা। এইবাৰ কৰোণা কাল যদিও কৰোণা কালৰ মাজতো নানান সীমাবদ্ধতাৰ মাজেৰে পুনৰবাৰ আৰাধিত হ'ব দেৱী দুৰ্গা। নিৰ্মাণ হ'ব আটক ধুনীয়া মণ্ডপ, খৰচ কৰা হ'ব লাখ লাখ টকা, কৰবাত থাকিব নাগাৰা নাম, কৰবাত থাকিব ডিজে নাইট। কৰোণাৰ মাজতো উদযাপিত হ'ব দেৱী দুৰ্গাৰ আৰাধনাৰ এই উৎসৱ। তাৰ মাজতেই আমি পাতিব বিচাৰিছো এটি পৰিসংখ্যাৰ কথা। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো তেওঁলোকে এটি শেহতীয়াভাৱে পৰিসংখ্যা ৰাইজৰ মাজলৈ মুকলি কৰি দিছে। পৰিসংখ্যাটো আচৰিত ধৰণৰ পৰিসংখ্যাটো, সংকটজনক পৰিসংখ্যাটো, অসমৰ বাবে, ভাৰতৰ বাবে অত্যন্ত সংশয়জনক। পৰিসংখ্যাত প্ৰকাশ পাইছে এটি তথ্য ১৭০.৮। কি ১৭০.৮? ১৭০.৮ কোনো বেটছমেনৰ এভাৰেজ নহয়, এয়া কোনো বলাৰৰ এভাৰেজ নহয়। ১৭০.৮ হৈছে প্ৰতি ১ লাখ মহিলাৰ বিপৰীতে অসমত সংঘটিত হোৱা ধৰ্ষণ বা উৎপীড়নৰ ঘটনাৰ হাৰ। একেখন দেশ, যিখন দেশে আটক ধুনীয়া মণ্ডপ তৈয়াৰ কৰি আৰাধনা কৰিব দেৱী দুৰ্গা, যিখন দেশত তৈয়াৰ হ'ব নানান ধুনীয়া মণ্ডপ, যিখন দেশত তৈয়াৰ হ'ব সুউচ্চ প্ৰতিমা, যিখন দেশত খৰচ হ'ব লাখ লাখ টকা দেৱী দুৰ্গাৰ আৰাধনাৰ নামত, সেই দেশতে কোনো নিৰ্জন ঠাইত আমাৰ কোনো এখন ঘৰৰ লখিমীক কোনো পিশাচে ধৰ্ষণ কৰিব, কোনো পিশাচে উলংঘ কৰিব কোনো এখন ঘৰৰ লখিমী এজনী, কোনো পিশাচে আন্ধাৰৰ সুযোগ লৈ আমাৰ মা ভণ্টিক সতীৰ্থ হৰণ কৰিব। সেই একেখন দেশতেই তাৰ পাছত আমি পালন কৰিম দেৱী দুৰ্গাক, আমি আৰাধনা কৰিম। মহিষাসুৰে যেতিয়া স্বৰ্গলোকত তাণ্ডৱ চলাইছিল, মহিষাসুৰৰ উৎপাতত যেতিয়া দেৱতাসকল কম্পমান হৈ উঠিছিল, তেতিয়াই আৱিৰ্ভাৱ হৈছিল মা দুৰ্গাৰ। মা দুৰ্গাই দেখুৱাই দিছিল নাৰীৰ ভিতৰত লুকাই থকা সেই মহিমাময়ী শক্তি। মা দুৰ্গাই দেখুৱাই দিছিল নাৰীৰ ভিতৰত থকা পৃথিৱীক জিনিব পৰা সেই মহান শক্তি। সেই একেখন দেশত, যিখন দেশত আমি আগবাঢ়িছো মা দুৰ্গাক সেৱা কৰিবলৈ, মা দুৰ্গাক আৰাধনা কৰিবলৈ, সেই একেখন দেশতেই বৰ্তমান সময়ত ধৰ্ষণৰ হাৰে গুৰুত্ব আকাশ কৰিছে। তাৰ পাছত আমি কি কৰিছো? তাৰ পাছত আমি এটি কেণ্ডেল মাৰ্চ কৰিছো। তাৰ পাছত টকশ্বুত বহি নিশা ৮ বজাত আমি মনৈক্য আলোচনা কৰিছো নাৰী সবলীকৰণৰ বিষয়, মহিলা সুৰক্ষাৰ বিষয়ে। আৰু তাৰ পাছত বাতৰি কাকতৰ মাত্ৰ এটি খবৰ হৈ এই ধৰ্ষণৰ বাতৰিটো থাকি গৈছে। যিটো বাটেৰে আপুনি মা দুৰ্গাক আৰাধনা কৰিবলৈ সেই পূজা মণ্ডপলৈ যাব, সেই বাটতেই কোনো এখন ঘৰৰ লখিমী পুনৰবাৰ ধৰ্ষিত হৈছিল। যিটো বাটেৰে আপুনি মা দুৰ্গাক আৰাধনা কৰিবলৈ সন্তানৰ লগত যাব, সেই বাটতেই কোনো এটি পিশাচৰ আক্ৰমণত পুনৰবাৰ ধৰ্ষিত হৈছে কোনো এখন ঘৰৰ। সেই ধৰ্ষণ, সেই নাৰী উৎপীড়ন, এইবোৰৰ পৰা বচাৰ সময় যেন দুৰ্গা পূজা নহয়। এইবোৰৰ পৰা বাচি থাকিবলৈ সমাজখন সুসংগঠিত কৰাৰ সময়েই যেন দুৰ্গা পূজা নহয়। দুৰ্গা পূজা কেৱল আৰু কেৱল মাত্ৰ আপোনাৰ সন্তানৰ বাবে এটি পিষ্টলৰ স্মৃতি, আপোনাৰ বাবে কেৱল আৰু কেৱল এখন পূজা মণ্ডপত গৈ বন্ধুৰ সৈতে কৰা আলোচনাৰ স্মৃতি, বা আপোনাৰ বাবে আপোনাৰ পত্নীৰ সৈতে গৈ কোনোবা এখন পূজা মণ্ডপত এগছি চাকি জ্বলোৱাৰ স্মৃতি হৈয়ে থাকি যাব নেকি? পুনৰবাৰ দুৰ্গা দেৱী আহিব, পুনৰবাৰ তাৰ মাজৰ সময়খিনিত বহু লখিমী ধৰ্ষিত হ'ব। এই সকলোবোৰৰ পৰা মুক্তি পোৱাৰ সময়, এই সকলোবোৰৰ পৰা মুক্তি পোৱাৰ বাট বিচৰাৰ সময় যেন দুৰ্গা পূজা নহয়। গতিকে কেৱল আৰু কেৱল যদি দুৰ্গা পূজাৰ মাজতেই আমাৰ নাৰী সবলীকৰণৰ কথা, আমাৰ মহিলাৰ সুৰক্ষাৰ কথা সীমাবদ্ধ হৈ থাকে, তেতিয়াহ'লে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ অহাবাৰ যিটো প্ৰতিবেদন প্ৰকাশ কৰিব, তাত কিন্তু এই ১৭০ গৈ ২৭০ হ'ব। আৰু তাৰ তেতিয়ালৈকে কিন্তু অসমৰ প্ৰত্যেকখন ঘৰৰ, ভাৰতৰ প্ৰত্যেকখন ঘৰৰ লখিমীসকলে দুৰ্গা দেৱীৰ আৰাধনাৰ মতটো এই সমাজখনত সম্পূৰ্ণৰূপে এক নিৰাপদ অৱস্থা কেতিয়াও অনুভৱ কৰিব নোৱাৰিব। গতিকে দুৰ্গা পূজাই সেই সময়, দুৰ্গা পূজাই সেই সময়, যি সময়ত আমাৰ সমাজৰ তথাকথিত মানুহখিনিক আমি দেখুৱাই দিয়া উচিত, আমাৰ তথাকথিত সমাজখনৰ সেই বিকাশ সদৃশ মানুহখিনিক দেখুৱাই দিয়া উচিত যে নাৰী সবলীকৰণৰ মানেই কেৱল দুৰ্গা পূজাৰ দেৱী আৰাধনাৰ মণ্ডপটো নহয়, নাৰী সবলীকৰণ মানেই কেৱল দুৰ্গা পূজাৰ দেৱী প্ৰতিমাখন নহয়। নাৰী সবলীকৰণ মানে আমাৰ সমাজৰ, আমাৰ ঘৰৰ প্ৰত্যেকগৰাকী নাৰীক সন্মান কৰাৰ সময়, প্ৰত্যেকগৰাকী নাৰীক মৰ্যাদা সহ জীয়াই থাকিবলৈ সুযোগ দিয়াৰ সময়। সেয়াহে প্ৰকৃততে দুৰ্গা পূজাৰ প্ৰকৃত তাৎপৰ্য। দুৰ্গা পূজাৰ এই সময়খিনিত আমি সকলোৱে গ্ৰহণ কৰিবলগীয়া প্ৰকৃত সংকল্প হোৱা উচিত।